Hello guys, welcome back to my channel. Aku আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো। এতিয়া চাই আছে আজি ৰাতিপুৱা গা ধুলো পূজাৰ কাৰণে। ৰাতিপুৱা বহুত আগতে উঠিছিলো কিন্তু এতিয়া 9টা 9:30 বাজিলে। আৰু কি চাই থাকিব এতিয়া ঘৰত অলপমান ভিতৰত সোমাই যাও। ঘৰত কিবা কাম আছে মানে বাহিৰলৈ আহিছিলো কাপোৰবোৰ মেলি দিব। এতিয়া ঘৰৰ ভিতৰত যাম অলপমান কাম কৰিম পিছত আপোনালোকক মূৰ্তিটো দেখাম মানে ভগৱানৰ মূৰ্তিটো চাই থাকিব দেই। এই যে আপোনালোকে চাওক মূৰ্তিটো আনিলে এতিয়া খুৰীয়ে ফুট লগাই আছে মূৰ্তিবোৰক বোলে ফুট লগাব লাগে ফাৰ্ষ্ট তাৰ পিছত ভিতৰত সোমাব লাগে মূৰ্তিটো ফুট লগাব লাগে পূজা কৰিব লাগে চাউল আৰু কিবা কিবি মানে দিব লাগে দি পূজা কৰিব লাগে। ইয়াত 3 ধৰণৰ ফুট ব্যৱহাৰ হয় আৰু ইমানখিনি নিয়ম নাজানো মই এটোৱে জানিলো আজি চাই থাকিব। এতিয়া বোলে কলুৱে অলপ আগত চাউল চিটাব লাগে চাউল চিটাই আছে চাই থাকিব নিয়মবিলাক কাৰোবাৰ বেলেগ হ'ব পাৰে নিয়মবোৰ আমাৰ এনেকুৱা চাই থাকিব দেই। এতিয়া সৰু ঠাকুৰবোৰ পূজা দিব লাগে তাকে দিব খুৰীয়ে চাই থাকক। এতিয়া মায়ে পূজা দি আছে ৰে। আপোনালোকে চালে মূৰ্তিটো চাগে এতিয়া পূজা আমাৰ ষ্টাৰ্ট হ'ল তাকে আপোনালোকক অলপমান দেখুৱাই দিওঁ।
এতিয়া মোৰ এজনী ফ্ৰেণ্ডক ল'ব আমি অলপমান ৰাস্তাত গৈ আছো চাই থাকিব দেই এইটো খুৰা ৰাস্তাত গৈ আছো এতিয়া চাই থাকিব দেই এতিয়া বোধহয় নাহে চাগে আমি ঘূৰি আৰু ঘৰলৈ গৈ আছো এতিয়াও বোলে পোৱাই নাই আধা ৰাস্তাও ঘৰত যাওঁ এতিয়া আমি ঘৰলৈ আহিলো মূৰ্তিটো দেখুৱাই লওঁ আপোনালোকক এইটো বেউলা লক্ষীন্দ্ৰ হয় কালি বিসৰ্জনৰ কাৰণে লৈ যাব আৰু দেখক গোটেই মূৰ্তিটো আপোনালোকে ভালদৰে এতিয়া ঘৰৰ ভিতৰত যাওঁ অকমান মানে ৰাতিৰ খোৱাৰ কেনে ধৰণৰ প্ৰচেষ্টা চলি আছে তাকে আপোনালোকক অলপমান দেখুৱাম বুলি ভাবিলোঁ এই যে চাই আছে আবুবিলাকে পুৰা খানাৰ বস্তুবিলাক কাটি আছে চব্জিবিলাক মানে আৰু এইটো ভাইটি আমাৰ সৰু ভাইটি দুষ্ট হয় বহুত পাকঘৰলৈ লৈ যাওঁ আপোনালোকক এই যে পাকঘৰত খাই আছে সকলোৱে এইটো আমাৰ চম্পা বাইদেউ মানে আমাৰ ভণ্টি আৰু এইজনী আমাৰ মণিকান্ত মানে আমাৰ নাটকত আছে ইয়াৰ নাম মণিকান্ত এইটোৰ নাম বাটালু আৰু এইজনী পূজা মানে পু আৰু এইটো শুকনা হাড্ডি আৰু এইটো আমাৰ নীল ভাইটি মানে আমাৰ দিব্য ভাইটি আৰু এইজনী মুকেশ এইটো আমাৰ আবু এতিয়া চাই আছে আমাৰ সন্ধিয়াৰ অলপমান কিবা নিয়ম আছে তাকে কৰি আছো এতিয়া শেষ হোৱা নাই আজিলৈ এইখিনিয়ে গাইজ আৰু ভিডিঅ' বনোৱাই নহ'ল কিবা কিবি কাম কৰি থাকোঁতে কাইলৈ আকৌ বনাব চেষ্টা কৰিম আজিলৈ বহুত ভাগৰ লাগিছে এতিয়া শুই দিওঁ কালি বহুখিনি কাম আছে কৰিব লগা কালি লগ পাম তেনেহ'লে এতিয়া বাই বাই গুড নাইট